নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে সৌৰভ XYZলৈ স্বাগতম জনাইছোঁ। যিহেতু ৰঙালী বিহু বুলি ক'লে আমি পঁইতা ভাত লৈ খোৱাৰ এটা পৰম্পৰা আছে। গতিকে মই তাককে কেইটামান পঁইতা ভাত লৈ লৈছোঁ। বেছি খাব নোৱাৰোঁ, দেখিছে ল'ৰাটো ক্ষীণ। তাৰপিছত লগত লৈ লৈছোঁ কি ওচৰৰ পৰা দেখাই দিছোঁ কি লৈ লৈছোঁ। এই ভাততে মিঠাতেল ঢালি লৈছোঁ, তাৰপিছত আপোনাৰ মান ধনিয়া অলপ কাটি দিছোঁ, পিঁয়াজ কাটি দিছোঁ, ইয়াতে নিমখটো লৈছোঁ, নিমখটো দি ল'ম। ইয়াতে কিনাৰত সৰু চাই পিঁয়াজ এটা কাটি লৈছোঁ, নেমু এডোখৰ লৈ লৈছোঁ, জলকীয়া লৈ লৈছোঁ, এয়া লৈ লৈছোঁ পানী টেঙা, এয়া হ'ল ৰঙা ৰাঙলিৰ পুতেক জীয়েকহঁতক অকণমান ভাজি লৈছোঁ, আমলৈ টোপ। তাৰপিছত এইফালে লৈ লৈছোঁ আমাৰ সেই ৱেষ্ট বেংগলৰ আমাৰ দদাইদেৱে পঠিয়াই দিয়া কণী প্লেটৰ কণী এটা বইল কৰি লৈছোঁ, দুটা আমলেটো বনাই লৈছোঁ। তাৰপিছত লৈ লৈছোঁ এইটো ফুল আলু, লোকেল ফুল আলু আৰু কুন্দুলি ভাজি। এয়াই মোৰ আয়োজন, বিশেষকৈ বেছিকৈ নাই। এই বিহু বুলি এইবাৰ মানুহবোৰৰ টকা পইচা হাতত নাই, গতিকে দুখীয়া মানুহ এনেকৈ আৰম্ভ কৰিবলৈ লৈছোঁ আৰু চাই থাকক। পটাপট খাম, বেছি দেৰি নকৰোঁ। নিমখ অলপ ছটিয়াই লৈছোঁ, নেমুটো ইয়াতে চেপি লওঁ। ভাতটো বৰ টেঙা হোৱা নাই, এইবাৰ বতৰটো বৰ হেৰি নহয় যে, ৰ'দ নাই, গতিকে টেঙাটো হোৱা নাই। ৰগৰি মাৰিছোঁ আৰু নেমুৰ ৰসেই নোলায়। 10 টকা ইফালে ৰস নাই, কিন্তু দামটো চাই কামটো নাই। পৰি গৈছে কি ভাতটো অকণমান তাকৰ হ'ল যে। মজা লাগে খাই যে। খাব মই বেছি নোৱাৰোঁ, তাকো কেইটামান খাওঁ। বাহিৰতে বহি লৈছোঁ নাই, কোনোবাই যদি দেখে ভাবিব আৰু ল'ৰাটোৱে একদম ভাত খাব নোৱাৰে বুলিব। পানী টেঙাটো কমি পানীটো লৈ বৰ মজা লাগে। খাই চাবচোন এনেকৈ লৈ। এতিয়া যদি বিহু বুলি কিনাৰতে সিহঁতক গ্লাছ এটা থাকিলেন তেতিয়াও ভাল লাগিলেহেঁতেন। এইটো অকণমান হাফ বইল কৰি লৈছোঁ, এনেকৈ খাই ভাল লাগে।
লাগিছে নি আকৌ আপোনালোকৰ খোৱা দেখি ঘামি গৈছোগে তোৰ পৰা পৰি গৈছিলে নষ্ট কৰিব নোৱাৰি নহয় ইমান কামোৰে একদম খাব নোৱাৰো সেইকাৰণে ইমান ক্ষীণ আকৌ মই ভাত পানী বেছি খাব নোৱাৰো নে একদম ভোট জলকীয়া হ'লে অলপ ভাল খাবলৈ জাতি জলকীয়া ভালকৈ পেটটো নভৰে মোৰ Buka, buka dulu. Patnya apa ya? Ini saya lok ya. Saya kasih beli aja. Ekon nasi, ekon dia, karim. Ada khas ya?
কণী আছে যে যিহেতু পেটটো ভালকৈ নাই ভৰা এইটো অকণমান খাই দিছোঁ আজিলৈ ভিডিঅ'টো ইমানে গতিকে ধন্যবাদ ঘামিও গ'লোঁ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব দেই